Hello viewers, welcome back to my channel. Today topic is ringworm. আজি আমি ringworm অর্থাৎ চৰ্মৰোগৰ বিষয়ে বা খৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি জানোৱা হওক ringworm কি আৰু এইটো মানুহৰ শৰীৰত কি কাৰণে হয়। ringworm হল এটা চৰ্মৰোগ। এই ৰোগৰ কাৰণ হল ফাংগাল বেক্টেৰিয়া বা বীজাণু। এই ৰোগটো মেইনলি শৰীৰত শীতকাল হেগবাগ আৰু গ্ৰীষ্মকালত বেছিকৈ হোৱা দেখা যায়। এই ৰোগটো প্ৰায় 70% মানুহৰে হয়। এই ৰোগটো শৰীৰৰ যিকোনো ঠাইত হ'ব পাৰে, বিশেষকৈ কঁকাল, কোমৰ, আঁঠু ভিতৰীয়া অংগত হয়। এইটো হল ঘূৰণীয়া ৰিঙৰ দৰে হয় আৰু লাহে লাহে হিচৰি যাই থাকে বাবে ইয়াক ringworm বুলি কোৱা হয়। এই ৰোগৰ কাৰণে মানুহে বহুতো খজুতি হয়। যাৰ এই বেমাৰটো হৈছে তেওঁলোকে বহুত ধৰণৰ স্কিন মলম ব্যৱহাৰ কৰে, কিন্তু ভাল নহয়। তেওঁলোকলৈ আজি মই এটা বিশেষ ঔষধ লৈ আহিছোঁ। সেইটো হ'ল জালিম লোচন লিকুইড। এইটো ব্যৱহাৰ কৰিলে 2 দিনৰ ভিতৰতে এই আপোনালোকৰ খৰ খজুতিৰ সমস্যাটো একেবাৰে নাইকিয়া হৈ যাব। এই বেমাৰ হলে আপোনালোকে যিজন মানুহৰ এই বেমাৰটো হৈছে তেওঁলোকৰ কাপোৰ কানি ব্যৱহাৰ নকৰিব আৰু চাফ চিকুণ কৰি থাকিব। তেতিয়াহ'লে এই বেমাৰটো আপোনালোকৰ নোহোৱা হৈ যাব। আৰু এটা কথা আপোনালোকলৈ মোৰ সৰু ৰিকুৱেষ্ট যে মোৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে লাইক কমেণ্ট কৰিব আৰু মোক উৎসাহিত কৰিব যে এই ধৰণৰ আৰু ভাল ভিডিঅ' আপোনালোকলৈ উপহাৰ দিব পাৰোঁ। গতিকে গাইজ, আপোনালোকে বুজিলে ringworm কি আৰু এইটো বেমাৰ মানুহৰ কি কাৰণে হয়। আৰু এইটো হ'লে আপোনালোকে এই জালিম লোচন লিকুইডটো ব্যৱহাৰ কৰক আৰু অতি সোনকালে আৰোগ্য লাভ কৰক। যদি এইটো ব্যৱহাৰ কৰাৰ পিছতো আপোনালোকৰ পুনৰায় এইটো বেমাৰ হয়, তেনেহ'লে এজন স্কিন ৰোগৰ ডক্তৰৰ ওচৰলৈ যাওক আৰু তেওঁৰ পৰামৰ্শ অনুযায়ী ঔষধবোৰ ব্যৱহাৰ কৰক। আশা কৰোঁ ভাল হ'ব। থ্যাংক ইউ ৱাচিং মাই ভিডিঅ'। জয় অসম।